আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? উত্তৰ মধ্য এছিয়াৰ পৰা। আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব ১২০০ শতিকা। কোনখন চহৰক মৃতকৰ চহৰ বুলি কোৱা হয়? উত্তৰ মহেঞ্জোদাৰো। মহেঞ্জোদাৰো সভ্যতা আৱিষ্কাৰত কোন জড়িত হৈ আছিল? R.D. বেনাৰ্জী। সিন্ধু সভ্যতা বিকাশ কেতিয়া হৈছিল? ঋগ্বেদৰ আগত। চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মৌৰ্য ৰাজবংশ প্ৰতিষ্ঠা কৰে? ৩২১। মগধ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? পাটলিপুত্ৰ। ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল? মেগাস্থেনিছে। অশোকে কেতিয়া কলিংগ অধিকাৰ কৰিছিল? খ্ৰীষ্টপূৰ্ব ২৬১। অশোকৰ প্ৰস্তৰ লিপিৰ সংখ্যা কিমান? ১৪খন। ৰাজনীতি আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে কৌটিল্যই ৰচনা কৰা কিতাপখনৰ নাম কি? অৰ্থশাস্ত্ৰ। কৌটিল্য কোনগৰাকী শাসকৰ প্ৰধানমন্ত্ৰী আছিল? চন্দ্ৰগুপ্ত মৌৰ্য। গুপ্ত বংশৰ প্ৰথমজন স্বাধীন ৰজা কোন আছিল? উত্তৰ দ্বিতীয় চন্দ্ৰগুপ্ত। ফাহিয়ান কোনজন ৰজাৰ দিনত ভাৰতলৈ আহিছিল? উত্তৰ দ্বিতীয় চন্দ্ৰগুপ্ত। চৰক কোনগৰাকী ৰজাৰ ৰাজসভাৰ চিকিৎসক আছিল? উত্তৰ কনিষ্ক। কাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়? উত্তৰ সমুদ্ৰগুপ্ত। বুদ্ধদেৱ কোন জনগোষ্ঠীৰ লোক আছিল? তেওঁ শাক্য বংশৰ আছিলে। বুদ্ধই তেওঁৰ প্ৰথম বাণী শিকোৱা ঠাইখনৰ নাম কি? উত্তৰ সাৰনাথ। হৰ্ষচৰিত কোনে লিখিছিল? হৰ্ষচৰিত বাণভট্টই লিখিছিল। মেঘদূতৰ ৰচক কোন? কালিদাস। খাজুৰাহো কোনে নিৰ্মাণ কৰাইছিল? উত্তৰ চান্দোলাসকলে। দাস বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ ইলতুৎমিছ।